নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি আমি আমাৰ এই ভিডিঅ'টিত ত্ৰিভুজৰ সংখ্যা কেনেদৰে গণনা কৰে সেই বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। বন্ধু-বান্ধৱীসকল আপোনালোকে যেতিয়া বিভিন্ন ধৰণৰ পৰীক্ষা দিয়ে তাত আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ এটা প্ৰশ্ন পায়, এটা চিত্ৰ দি দিয়ে আৰু সেই চিত্ৰটোৰ ভিতৰত থকা ত্ৰিভুজৰ সংখ্যা গণনা কৰিবলৈ কোৱা হয়। চ' বন্ধুসকল প্ৰথমতে আমি চতুৰ্ভুজত থকা ত্ৰিভুজৰ সংখ্যা কেনেদৰে গণনা কৰে সেই বিষয়ে চাওঁ। চ' প্ৰথমতে আপোনালোকে দেখিছে এইটো এটা চতুৰ্ভুজ। চ' চতুৰ্ভুজ মানে হৈছে যে চাৰিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে চতুৰ্ভুজ বুলি কোৱা হয়। চ' চতুৰ্ভুজৰো কিছুমান প্ৰকাৰ থাকে, যেনেকুৱা বৰ্গ, আয়ত, ৰম্বাচ আদি চতুৰ্ভুজৰ প্ৰকাৰ। চ' বন্ধুসকল আমি এইটো এটা হৈছে আমাৰ চতুৰ্ভুজ, চিম্পল চতুৰ্ভুজ, আৰু ইয়াত আমি দুটা ভাগ কৰি দিয়া হৈছে। আৰু ইয়াত যেতিয়া দুটা ভাগ কৰি দিয়া হৈছে চ' তেতিয়া আপোনালোকে দেখা পাইছে যে ইয়াত এইটো এটা আৰু এইটো এটা দুটা ত্ৰিভুজ সৃষ্টি হৈছে। গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হৈছে দুটা, 1 + 1। চ' এইটো দুটা ত্ৰিভুজ। চ' এইটো চিম্পল। চ' বন্ধুসকল দ্বিতীয় চিত্ৰটোত চাওঁ যে দ্বিতীয় চিত্ৰটোত ইয়াত কি হৈছে যে চতুৰ্ভুজটোৰ চাৰিওটা বিন্দু সংযোগ হৈছে। যদিহে চতুৰ্ভুজ এটাৰ চাৰিওটা বিন্দু সংযোগ হৈ থাকে আৰু তাত থকা ত্ৰিভুজৰ সংখ্যা গণনা কৰিব দিয়ে, তেতিয়াহ'লে এটা নিৰ্দিষ্ট নিয়ম আছে, আৰু সেই নিয়মটো হৈছে যে ইয়াত যিমানটা ত্ৰিভুজ উৎপন্ন হয় তাৰ দুগুণ সংখ্যা ইয়াত ত্ৰিভুজ থাকে। চ' আমি যদি ইয়াত হিচাপ কৰিবলৈ যাওঁ, চ' 1 2 3 4। চ' আমি এই চাৰিটা সৰু সৰু ত্ৰিভুজ আমি ইয়াত দেখা পাইছোঁ। গতিকে ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 4 × 2 অৰ্থাৎ 8টা। চ' কেনেকৈ হ'ল বন্ধুসকল আপোনালোকে দেখা পাইছে যে এইটো এটা, এইটো চাৰিটা, এই চাৰিটা হ'ল সৰু ত্ৰিভুজ। যদি আমি ডাঙৰ ত্ৰিভুজ চাব যাওঁ, চ' আপোনালোকে দেখা পাব যে এইটো এটা ত্ৰিভুজ হয়। ঠিক তেনেকৈ এইটো এটা দুটা। চ' এনেকৈ এটা দুটা। ঠিক তেনেকৈ ওপৰৰ ফালৰ পৰা আমি চাবলৈ যদি যাওঁ, এইটো এটা হ'ব আৰু এইটো এটা। মুঠ চাৰিটা ত্ৰিভুজ আমি ইয়াত পাম, অৰ্থাৎ চাৰিটা ডাঙৰ ত্ৰিভুজ আৰু চাৰিটা সৰু ত্ৰিভুজ। মুঠ ত্ৰিভুজৰ সংখ্যা হৈছে 8। গতিকে ইয়াত শ্বৰ্ট যোনটো ট্ৰিক হৈছে, শ্বৰ্ট ট্ৰিকটো হৈছে যে চতুৰ্ভুজৰ ভিতৰত যেইটা ত্ৰিভুজ সৰু ত্ৰিভুজ উৎপন্ন হয় তাৰ দুগুণ সংখ্যক তাত ত্ৰিভুজ থাকে। চ' যিহেতু আমি ইয়াত 1 2 3 চাৰিটা ত্ৰিভুজ ইয়াত সৃষ্টি হৈছে, গতিকে ইয়াত থকা মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 4 × 2 অৰ্থাৎ 8। গতিকে ইয়াত থকা মুঠ ত্ৰিভুজৰ সংখ্যা 8। নিশ্চয় আপোনালোকে এই নিয়মটো বুজি পাইছে চাগে। এতিয়া আমি কিছু ডাঙৰ প্ৰব্লেমলৈ গ'লে আপোনালোকে এই নিয়মটো ভালদৰে বুজি পাব। চ' নেক্সট আমি চাবলৈ গৈ আছোঁ এই দুটা ত্ৰিভুজ। চ' আপোনালোকে ইয়াত দেখা পাইছে যে এইটো অকণমান আগৰ ষ্ট্ৰাকচাৰটো অলপ বেলেগ। চ' ইয়াত কিমানটা ত্ৰিভুজ হ'ব। চ' প্ৰথমতে আমি কি কৰিব লাগিব, সৰু ত্ৰিভুজৰ সংখ্যা আমি গণনা কৰি ল'ব লাগিব। চ' ইয়াত আমি যদি নাম্বাৰিং কৰি যাওঁ 1 2 3 4 5 6। চ' মুঠ আমি কিমানটা সৰু ত্ৰিভুজ পালোঁ, 6টা পালোঁ। অৰ্থাৎ ইয়াত থকা মুঠ ত্ৰিভুজৰ সংখ্যা 6 × 2 অৰ্থাৎ 12টা। তো নিশ্চয় আপোনালোকে চাগে বুজি পাইছে যে যিমানটা সৰু ত্ৰিভুজ থাকে তাৰ দুগুণ সংখ্যক তাত ত্ৰিভুজ আছে। চ' আপোনালোকে যদিহে তাত ভালদৰে গণনা কৰি চায় তেতিয়াহ'লে নিশ্চয় এইকেইটাই পাব। চ' এইটো প্ৰব্লেমলৈ আহিছোঁ। চ' ইয়াত কিমানটা ত্ৰিভুজ যাব। চ' প্ৰথমতে আমি সৰু ত্ৰিভুজৰ সংখ্যাটো গণনা কৰি লওঁ। 1 2 3 4 5 6 7 8। চ' ইয়াত মুঠ সৰু ত্ৰিভুজৰ সংখ্যা হৈছে 8টা। গতিকে ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 8 × 2 অৰ্থাৎ 8 দুগুণ 16টা। চ' ইয়াত হ'ল 12, ইয়াত হ'ল 16। চ' এনেকুৱা ধৰণৰ যদিহে আপোনালোকে প্ৰশ্ন পায় তেতিয়াহ'লে কি কৰিলে হ'ল, তাত থকা সৰু ত্ৰিভুজৰ সংখ্যা গণনা কৰি মুঠ যিমানটা হয় তাৰ লগত 2ৰে মাল্টিপ্লাই কৰি দিব, তাত থকা মুঠ ত্ৰিভুজৰ সংখ্যা ওলাই যাব। চ' এতিয়া আমি অকণমান এটা বেলেগ ষ্ট্ৰাকচাৰৰ ফালে আহিছোঁ। চ' এই ষ্ট্ৰাকচাৰটোত কেইটা ত্ৰিভুজ হ'ব বন্ধু-বান্ধৱীসকল। চ' ইয়াত অকণমান বেলেগ হৈছে। কি বেলেগ হৈছে, ইয়াত এটা চতুৰ্ভুজ আছে। এটা চতুৰ্ভুজৰ ভিতৰত আৰু এটাৰ ভিতৰত কি আছে, চতুৰ্ভুজ আছে, অৰ্থাৎ এটাৰ ভিতৰত আৰু এটা আছে। গতিকে আমি কি কৰি ল'ম যে এই চতুৰ্ভুজটোৰ ভিতৰত থকা ত্ৰিভুজৰ সংখ্যা প্ৰথমতে গণনা কৰি ল'ম। চ' ইয়াত কিমানটা আছে, 1 2 3 4। গতিকে এই যোনটো চতুৰ্ভুজ আছে, চ' এই চতুৰ্ভুজটোত থকা মুঠ ত্ৰিভুজৰ সংখ্যা আমি প্ৰথমতে উলিয়াই ল'ম। চ' তাত 4 × কিমান হ'ব, 8। ভিতৰত থকা চতুৰ্ভুজটোৰ সংখ্যা হ'ল মুঠ 8টা কি আছে, তাত ত্ৰিভুজ আছে। চ' বাকীকেইটা আমি গমেই পাম। তাৰপিছত 1 2 3 4টা আৰু বাহিৰত কেইটা ত্ৰিভুজ আছে
4টা ত্ৰিভুজ আছে গতিকে ইয়াৰ লগত প্লাস কি হ'ব প্লাস 4 সো 8 4 কিমান হ'ব 12 সো ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হৈছে 12 সো আপোনালোকে চাগে এটো নিশ্চয়কৈ বুজি পালে যে ইয়াত অকমান বেলেগ যে ইয়াত এটা অলৰেডি এটা কি দিয়া আছে চতুৰ্ভুজ আছে আৰু এটা চতুৰ্ভুজৰ মাজত আৰু এটা চতুৰ্ভুজ আছে গতিকে আমি কি কৰিব লাগিব এইটোৰ ক্ষেত্ৰতে নিয়মটো প্ৰযোজ্য হ'ব বাহিৰটোৰ ক্ষেত্ৰত নিয়মটো প্ৰযোজ্য নহ'ব গতিকে আমি ইয়াত থকা চতুৰ্ভুজৰ সংখ্যা গণনা ত্ৰিভুজৰ সংখ্যা গণনা কৰি বাকি আমি ত্ৰিভুজ কেইটা ইয়াত প্লাস কৰি দিলে আমাৰ টোটাল ত্ৰিভুজৰ সংখ্যা ওলাই যাব তো বন্ধু-বান্ধৱীসকল এতিয়া আমি অকমান অলপ বেলেগ ষ্ট্ৰাকচাৰৰ ফালে আহিলো যে এনেকুৱা যদি ষ্ট্ৰাকচাৰ থাকে তাত থকা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব সো প্ৰথমতে আমি সিম্পল কৰিম তাৰ পাছত আমি এটো কৰিম তাৰ পাছত আৰু আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিম সো এনেকুৱা ক্ষেত্ৰত কি হয় যে আপুনি ইয়াত কেইটা ত্ৰিভুজ আছে আমি চোৱাৰ কাৰণে আমি গণনা কৰাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত আমি নাম্বাৰিং কৰি যাব লাগিব 1 2 3 4 সো আমি কেইটা ভাগ পালো 4টা ভাগ পালো এতিয়া কি কৰিব লাগিব ইয়াত যিমানটা ভাগ পাইছে গোটেই কেইটা সংখ্যা আমি প্লাস কৰি দিব লাগিব 1 + 2 + 3 + 4 সো কিমান হ'ব 4 3 7 8 9 10 অৰ্থাৎ ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হৈছে কিমান 10 সো আপুনি গণনা কৰি চাব পাৰে এইটো এটা দুটা তিনটা চাৰিটা সো ইয়াৰ পৰা এলৈকে এটা 5টা হ'ব ইয়াৰ পৰা এটা 6টা ইয়াৰ পৰা 7টা ইয়াৰ পৰা 8টা সো এনেকৈ আপোনাৰ গোটেইবিলাক যদি গণনা কৰে আমি টোটাল আমি কিমানটা পাম ইয়াত 10টা ত্ৰিভুজ পাম সো এইটো হ'ল ইয়াৰ শৰ্ট টিপছ সো কিন্তু ইয়াত আপুনি গণনা কৰি থাকিলে হয়তো আপোনাৰ গণ্ডগোলো লাগি যাব পাৰে যে কোনো কেতিয়াবা কোনোবা এটা আপুনি ধৰিব পাৰে কেতিয়াবা নধৰিব পাৰে গতিকে ইয়াত কি কৰিব সিম্পলি আপুনি নাম্বাৰিং কৰি দিব 1 2 3 4 আৰু গোটেইকেইটা কি কৰিব প্লাস কৰি দিব গোটেইকেইটা 4 8 9 10 গতিকে ইয়াত থকা ত্ৰিভুজৰ সংখ্যা হৈছে 10 সো এতিয়া এইটোত আমি কেনেকৈ কৰিম সো আমি এইটোত যদি চাব যাওঁ ইয়াত এনেকুৱা ষ্ট্ৰাকচাৰ এটা ইয়াত অলৰেডি আছে আৰু এটা আছে অৰ্থাৎ ইয়াত আমি এটা এনেকুৱা পাম আৰু এইটো এটা আমি এক্সট্ৰা পাম সো এইখিনি আমি কি পাম এক্সট্ৰা পাম সো প্ৰথমে আমি গোটেইটোত ত্ৰিভুজৰ সংখ্যা গণনা কৰি লম সো ইয়াত থাকিব 1 2 3 4 সো আমি যদি 1 + 2 + 3 + 4 আমি যোগ কৰি লম সো 10 পাম অৰ্থাৎ এই গোটেইটোত সো এই আমি যদি এই আজডাল যদি আমি যদি এই লাইনটো যদি ইয়াত নাথাকা বুলি ধৰি লওঁ তেতিয়াহ'লে গোটেইটোত আমি কিমানটা ত্ৰিভুজ পাম 10টা ত্ৰিভুজ পাম এতিয়া আমি ওপৰখিনিত চাম সো ওপৰখিনিত কিমানটা হ'ব সো ওপৰখিনিটো 1 2 3 4 অৰ্থাৎ ওপৰখিনিটো কিমানটা হ'ব 10টা ত্ৰিভুজ হ'ব গতিকে এইখিনিত হ'ব 10টা ত্ৰিভুজ আৰু এই গোটেইখিনিত হ'ব 10টা গতিকে টোটাল ত্ৰিভুজৰ সংখ্যা হ'ব 10 + 10 20 অৰ্থাৎ এই ষ্ট্ৰাকচাৰটোত 20টা ত্ৰিভুজ সো এতিয়া আমি আহোঁ এইটো ষ্ট্ৰাকচাৰলৈ সো ইয়াত কেইটা ত্ৰিভুজ আছে সো বন্ধু-বান্ধৱীসকল ইয়াত তুমি চাব লাগিব ইয়াত এটা দুটা আমি 3টা ভাগ পাম সো আমি প্ৰথমতে তলৰ ভাগটোত কৰি লম গোটেই যে হ'ল গোটেইটো যদি আমি চাব যাওঁ এই গোটেইটোত যদি আমি এই দুটা লাইন নাথাকা বুলি ধৰি লওঁ গোটেইটোত কিমানটা ত্ৰিভুজ থাকিব সো 1 + 2 + 3 + 4 + 5 সো 5 4 9 10 11 12 13 14 15 সো ইয়াৰ পৰা আহিব 15 তাৰপাছত ইয়াত আহিব 1 2 3 4 5 সো ইয়াৰ পৰা আমি কি পাম 15 পাম আৰু এইখিনিতো আমি কিমান পাম 15টা পাম অৰ্থাৎ এই গোটেইকেইটা যদি আমি প্লাস কৰি দিওঁ 45 সো ইয়াত থকা ত্ৰিভুজৰ সংখ্যা 45টা সো বন্ধু-বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি পালে সো আজি আমাৰ এই ভিডিঅ'টিত আমি চতুৰ্ভুজ আৰু ত্ৰিভুজৰ ভিতৰতে থকা ত্ৰিভুজৰ সংখ্যা কেনেদৰে গণনা কৰে সেই বিষয়ে আপোনালোকক জনালোঁ সো শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন এৰিছোঁ কাৰণ আমি ইয়াৰ এটা পাৰ্ট 2 আৰু আমি আনিম সো সেই পাৰ্টটোত আৰু আমি বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰত কিমানটা ত্ৰিভুজ থাকে সেই বিষয়ে আমি আপোনালোকৰ লগত আলোচনা কৰিম সো তাৰ বাবে আপোনালোকক আজি এটা আমি কুৱেশ্যন দি দিলোঁ সো এই কুৱেশ্যনটো ইয়াত থকা ত্ৰিভুজৰ সংখ্যা আপোনালোকে গণনা কৰিব লাগে সো মই ইয়াত আপোনালোকক কোনো ধৰণৰ অপশ্যন দিয়া নাই আপোনালোকে ষ্ট্ৰাকচাৰটো আঁকি লওক আৰু কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আমি যদিহে আপোনালোকে শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে আপোনালোকৰ আমি নামবিলাক উল্লেখ কৰি দিম আৰু যদি আপোনালোকে শুদ্ধ এনচাৰ কৰি উলিয়াব নোৱাৰে তথাপি নেক্সট ভিডিঅ'ত আমি এই প্ৰশ্নটো কৰি দিম আপোনালোকে এনচাৰটো চাই ল'ব সো আজিলৈকে ভিডিঅ'টি ইমানেই আছিল সো ভিডিঅ'টি আপোনালোকে যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ